ভালে আছোঁ মই। হোৱাটছআপত ষ্টেটাছৰ পাছত ষ্টেটাছ দিছোঁ। বাৰে বাৰে ষ্টেটাছৰ চিন নাম্বাৰ চেক কৰিছোঁ। দুখবোৰক বুকুত সাঁচি, সুখবোৰক দলিয়াই দিছোঁ। কিজানি মোৰ সুখ দেখি তোমাৰ বুকু জ্বলে। ফ্ৰেণ্ডশ্বিপ ডে'ৰ নামত ষ্টেটাছ দিছোঁ। বাৰে বাৰে অপেক্ষা কৰিছোঁ তোমাৰ ৰিপ্লাইৰ বাবে। ইনষ্টাগ্ৰামত ফটো আপলোড কৰিছোঁ। ৰৈ আছোঁ এটা লাইক আৰু এটা কমেণ্টৰ অপেক্ষাত। ৰাতি 12 বজালৈকে ইউটিউবত চাইছোঁ আৰু শুই গৈছোঁ। অপেক্ষা মাথোঁ তোমাৰ এটা মেছেজৰ। ভিডিঅ'টো যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ